সেইদিনা আছিল মাৰ জন্মদিন। মোৰ জন্মৰ সময়ত ডাঙৰ ভূমিকম্প এটা আহিছিল। মোৰ জন্মৰ 2 বছৰমান পিছতেই ডাঙৰ বানপানী এটা আহিছিল। সেইদৰে নিজৰ জন্মৰ চন মনত ৰখা মানুহবোৰৰ মাজৰে এহাল মোৰ মা আৰু দেউতা। যদিও আমি মা-দেউতাৰ সঠিক জন্ম তাৰিখটো নাজানো, তাৰ পিছতো মাহঁতৰ পেন কাৰ্ড বা মাহঁতৰ কথা মতেই আমি তেওঁলোকৰ জন্মদিনবোৰ পালিবলৈ চেষ্টা কৰোঁ। আৰু তেনেকৈ মা ভাগৰ জন্মদিনটো পৰিছিল মাহঁতৰ বিবাহ বাৰ্ষিকীৰ দিনাই। আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰো অকণমান প্ৰস্তুতি চলাইছিলোঁ। সেইকাৰণে ৰাতিপুৱাই লাগি গৈছিলোঁ মাহঁতৰ কাৰণে এটা ধুনীয়া কেক বনাবলৈ। এইটো প্ৰথম কেকটো যিটো মই মাহঁতৰ কাৰণে বনাইছিলোঁ আৰু মাৰ কাপোৰযোৰৰ লগত মিলাই অকণমান কেকটো গুলপীয়া কৰিছিলোঁ। ধুনীয়া লাগিছেনে কেকটো? মা আৰু কেকটো একদম ধুনীয়া লাগিছিল। সেয়া আপোনালোকে ভিডিঅ'ৰ শেষৰ ফালে চাব। লগতে আমি কিনো কৰিছিলোঁ সেয়া ভিডিঅ'টো শেষলৈকে ৰাখিছোঁ। এদিন এই বস্তুবোৰ আমাৰ কাৰণে সময়বোৰ স্মৃতি হৈ যাব। এবাৰ মই মাৰ জন্মদিন বুলি বাখৰৰ লগত লগ লাগি চুজি বনাইছিলোঁ। যিহেতু আমাৰ আয়োজন আছিলে তেনেই অকণমান, যদিও ভাবিলোঁ কিবা এটা কৰোঁ আৰু সেইকাৰণে লাগি গ'লোঁ চুজি বনাবলৈ। যিহেতু সৰহ মানুহৰ কাৰণে চুজি বনোৱাৰ অভ্যাস মোৰ নাছিলে, লগতে জুইত বনাবলগীয়া হৈছিলে, সেইকাৰণে অলপমান অসুবিধা হৈছিলে। বাখৰ লাগি গৈছিলে বাদাম আৰু খিচমিচৰ যোগাৰ ধৰাত। ইফালে ভণ্টিও নাছিলে ঘৰত, কাৰণ তাই কলেজ উইক হৈ আছে। সেইকাৰণে তাই অলপমান কলেজত বেছিকৈ ব্যস্ত হৈ আছে। সেইকাৰণে সকলো কাম অকলেই কৰিব লগা হৈছে। ডাঙৰ কেৰাহী এখন ল'লোঁ, তাতে চুজি ভাজিবলৈ আৰম্ভ কৰি দিছিলোঁ। যিহেতু জুইত ভাজিছিলোঁ চুজিখিনি, আৰু ইফালে মোৰ এনেকৈ অভ্যাস নাছিলে, সেইকাৰণে অকণমান অসুবিধা হৈছিল। শেষত যেনিবা মা আহি সকলোৱে চম্ভালি ল'লে। কামৰ মাজতে মোৰ আৰু বাখৰৰ কথাৰ মহলা আৰম্ভ হৈ গৈছিলে। ইফালে কেৰাহীখনত ভাজি থকা চুজিখিনিৰ ওপৰত যেতিয়া খিচমিচকেইটা দি দিছিলোঁ, খিচমিচকেইটা ফুলি গৈছিল, আঙুৰটোৰ নিচিনা দেখিবলৈ হৈছিল। তাকে দেখি আমি যে ইমান ফূৰ্তি পাইছিলোঁ নহয়, কি ক'ম আপোনালোকক। দেখিছেনে? এই ফুলি যোৱা খিচমিচকেইটা দেখি ইমান ফূৰ্তি লাগিল। আনফালে মাৰ কাৰণে অনলাইন অৰ্ডাৰ কৰা কেইটামান উপহাৰো আহি পালে। তাৰে এটা দেউতাই লৈ আহিছে। মায়ে সদায় দুখ কৰি থাকে মাৰ হাতৰ পৰা ভাগিছিলে দুটামান কাপ, সেইকাৰণে আমি অনলাইনতে কেইটামান কাপ একেধৰণৰ আনিলোঁ এইবাৰ। এইকেইটাও আজি আহি পালে। কিমান যে ভাল সংযোগ এটা। এইটো হৈছে 2 নম্বৰটো কেক, যিটো লৰালৰিকৈ বনাইছোঁ মা দেউতাৰ কাৰণে, কাৰণ আজি যিহেতু মা দেউতাৰ বিবাহ বাৰ্ষিকীৰ লগতে আমাৰ জন্মদিন। কেকত আমি ভাবিলোঁ চিপচ আমি নকৰোঁ, কেক যোনে যিমান খায় সিমান খাব। তাৰপিছতে দেউতাই মাৰ কাৰণে আনি দিলে এযোৰ পাৰ চৰাই। যিহেতু মায়ে পাৰ চৰাই বহুত বেছি ভাল পায়, সেইকাৰণে এইযোৰ গাঁৱৰ ওচৰৰ বৰ্তাই ঘৰতে কৈ থৈছিলোঁ, আৰু আজিয়ে দেউতাই সেইযোৰ আনি দিলে মাক, আৰু এইযোৰ উপহাৰ বুলি দিছে। কিন্তু সকলোবোৰৰ মাজত এই যে এজনে আনজনৰ ভালপোৱা বেয়া পোৱাবোৰৰ হিচাপ ৰাখে, কথাবোৰ যে গুৰুত্ব দিয়ে, বৰ ভাল লাগে ন দেখি। আপোনালোকৰ বাৰু মা দেউতাৰ মাজত এনেকুৱা মৰমবোৰ আছেনে সেয়া কমেণ্ট কৰিবচোন দেই। তাৰপাছত মই গ'লোগৈ ভণ্টিক আনিবলৈ। ভণ্টি যিহেতু কলেজৰ পৰা আহিছিলে, আৰু ইফালে ঘৰত প্ৰায় আয়োজন সম্পূৰ্ণ হৈছে। এফালে অকণমান মাছ আৰু মাংস লৈ ল'লোঁ, অকণমান পাচলিও লৈছোঁ। আজি ৰাতিৰ সাজ যিহেতু মই বনাম, আৰু প্ৰায় পাচলি কাটিয়ে থৈছোঁ, ৰাতিও বনাবলৈ সোনকালে বনাম। আলহীও আছে। এয়া দেখিছে নহয়, চুজি হৈ গ'ল, লগত মিঠাই, চাহ আৰু কেক। এতিয়া ভণ্টিয়ে চিলাই অনা কাপোৰটোৰ মাৰ কাৰণে এযোৰ চাদৰ মেখেলা অনা হৈছে, আৰু দেউতাৰ কাৰণে এটা কুৰ্তা অনা হৈছে। সেয়াও আমি মা দেউতাক পিন্ধাই দিম। সেয়া পিন্ধাই দুয়োটাকে সাজু কৰি ল'ম। আৰু তাৰপাছত এয়া হৈছে কেক দুটা, আৰু মা দেউতাক আমি সজাই পৰাই দুয়োজনকে এতিয়া বহুৱাই ল'ম কেক কাটিবলৈ। কিমান যে ভাল লাগিছে ন। এয়া মা, চাওকচোন মাক কিমান মৰম লাগিছে কাপোৰযোৰত, আৰু এই ৰংটো যে মা ভাগৰ প্ৰিয় হয়। আৰু মাৰ লাজ দেখিছেনে, একেবাৰে গাল ৰঙা হৈ গৈছে লাজতে। এইফালে আমাৰ বাখৰে শিকাই দিছে কেনেকৈ কি কৰিব। হেপী বাৰ্থডে টু ইউ। সেইবোৰে গম পাই মাখনি হ'লে মানে কিমান মিলা প্ৰীতি। ফটো মাৰি
Itu kayak kok kan ama? Dia kak. Happy birthday to you. Happy birthday to you. Happy birthday dear man. Happy birthday to you. বন্ধু-বান্ধৱীসকল আপোনালোকে চাগে ভিডিঅ'টো চাই বুজিব পাৰিছে মা দেউতাৰ বিবাহ বাৰ্ষিকী আৰু মাৰ জন্মদিন উপলক্ষে আমি কেনেকৈ ফূৰ্তি কৰিলোঁ আৰু এই সময়খিনি আমাৰ কাৰণে কিমান ভাল লগা আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এনেকুৱা ভিডিঅ'বোৰ মই চেনেলটোত আনি থাকিবলৈ চেষ্টা কৰিম। লগতে আমাৰ সৰু সৰু সুখ দুখৰ মুহূৰ্তবোৰ আপোনালোকৰ লগত ভগাই ল'ম আৰু যিসকলে কয় যে মা দেউতাৰ জন্মদিন বুলি কি কেক কটা কিবা কিবিক লৈ আপত্তি যিসকলে দি থাকে তেওঁলোককো এষাৰ কথাই জনাওঁ যে আপোনালোকৰ যিমানেই আপত্তি নহওক কিয় আমি মা দেউতাৰ জন্মদিন সদায় পাতিম, কাৰণ এই মানুহহালৰ কাৰণেই আমি ইমানখিনিত আহি পাইছোঁহি আৰু তেওঁলোকৰ সুখে আমাৰ সুখ আৰু তেওঁলোকক অকণমান সুখী কৰিবলৈ আমি যিখিনি কৰিব পাৰোঁ সেইখিনি কৰাটো কৰিমেই। তাৰ মাজতো আমাৰ সুখ দুখৰ সংগী হোৱা সকলোকে ধন্যবাদ, কাৰণ আমি সৰু মানুহ আৰু এই সৰু সৰু কথাবোৰে আমাৰ কাৰণে বহুত মূল্যৱান হয়। যি কি নহওক আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম দেই। বাই বাই।